নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে স্বাগতম জনাইছোঁ মোৰ চেনেল বনৰীয়ালৈ। যদিহে আপোনালোকে মোৰ চেনেলটো সৈতে একেবাৰে নতুন, তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু এনেধৰণৰ ভিডিঅ'সমূহ আপলোড পাই থাকিবৰ কাৰণে বেল আইকনটো দবাব নাপাহৰিব। বন্ধুসকল, আহক তেতিয়াহ'লে আজি আমি আলোচনা কৰোঁ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহি থকা কেইটামান বিশেষ প্ৰশ্নৰ ওপৰত। আজি প্ৰথমটো কুৱেশ্যন ষ্টাৰ্ট কৰিবলৈ লৈছোঁ বন্ধুসকল। কোনখন দেশ ভাৰতৰ চাৰিসীমাৰ ভিতৰত নপৰে? আপোনালোকৰ অপশ্যন দিয়া আছে চাৰিটা: চাইনা, টাইৱান, ম্যানমাৰ, ভূটান। আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে বন্ধুসকল বি, অৰ্থাৎ টাইৱান। ইয়াৰ পিছৰ কুৱেশ্যনটো আহিছে বন্ধুসকল। কোনখন ৰাজ্যৰ সৰ্বাধিক লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে? আপোনালোকৰ অপশ্যন দিয়া আছে চাৰিটা: এ, বি, চি আৰু ডি। আপোনালোকৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব ইয়াৰ পৰা: উত্তৰ প্ৰদেশ, উৰিষ্যা, বিহাৰ, মধ্যপ্ৰদেশ। আপোনালোকৰ অপশ্যনটো হৈছে বি, অৰ্থাৎ উৰিষ্যাত সৰ্বাধিক লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। ইয়াৰ পিছৰ কুৱেশ্যনটো লৈ আহিছে বন্ধুসকল। মানৱ দেহৰ সবাতোতকৈ কঠিন অংশটো কি? যে আপোনালোকৰ অপশ্যন দিয়া আছে চাৰিটা: কেৰাটিন, হাড়ৰ কেলছিয়াম, দাঁতৰ এনামেল আৰু স্কেলিটিনৰ ফছফৰাছ। আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে চি, অৰ্থাৎ দাঁতৰ এনামেল। ইয়াৰ পিছৰ কুৱেশ্যনটো লৈ আহিছোঁ বন্ধুসকল যে কথক কোন অঞ্চলৰ শাস্ত্ৰীয় নৃত্য? আপোনালোকৰ অপশ্যন দিয়া আছে চাৰিটা: এ, উত্তৰ ভাৰত, বি, তামিলনাডু, চি, মণিপুৰ আৰু ডি, কেৰেলা। অৰ্থাৎ আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে এ, উত্তৰ ভাৰত। ইয়াৰ পিছৰ কুৱেশ্যনটো লৈ আহিছোঁ বন্ধুসকল। সন্মানীয় দাদা চাহেব ফাল্কে সন্মান লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? যে আপোনালোকৰ অপশ্যন দিয়া আছে চাৰিটা: ডক্টৰ ভূপেন হাজৰিকা, জুবিন গাৰ্গ, দা। অৰ্থাৎ আপোনালোকৰ এনচাৰটো হৈছে চি, জেন এবেষ্টা হৈছে পাৰ্চীসকলৰ পবিত্ৰ গ্ৰন্থ। ইয়াৰ পিছৰ কুৱেশ্যনটো ওলাইছে বন্ধুসকল। চাৰে জাহাঁ সে আচ্ছা গীতটো কোনে ৰচনা কৰিছিল? আপোনালোকৰ অপশ্যন দিয়া আছে চাৰিটা: জয়দেৱ, মহম্মদ ইকবাল, বংকিম চন্দ্ৰ চট্টোপাধ্যায় আৰু ডি হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে বন্ধুসকল বি, অৰ্থাৎ মহম্মদ ইকবাল। ইয়াৰ পিছৰ কুৱেশ্যনটো লৈ আহিছোঁ বন্ধুসকল যে প্ৰথম ভাৰতীয় সবাক চলচ্চিত্ৰখনৰ নাম কি আছিল? আপোনালোকৰ অপশ্যন দিয়া আছে চাৰিটা: আলম আৰা, ৰজা হৰিচন্দ্ৰ, চালিমাৰা, কাগজ কে দো ফুল। আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে বন্ধুসকল এ, অৰ্থাৎ আলম আৰা হৈছে প্ৰথম ভাৰতীয় সবাক চলচ্চিত্ৰ। বন্ধুসকল, যদি এই ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব। যদি কিবা ৰিকুৱেষ্ট থাকে কমেণ্টত কমেণ্ট কৰি সুধিব পাৰিব। ধন্যবাদ।